তো গাইজ কোনোবাই যদি গছৰ ওপৰত উঠি প্ৰগ্ৰাম চাওঁতে মাৰো খাইছে আৰু কোনোবাই তোক জঁপিয়াই জঁপিয়াই চাইছে। এনেকুৱা আমাৰ ভুৰ বন্ধাত কোন আহিল যদি জানিব মন আছে এই ভিডিঅ'টো লাষ্টলৈ চাওক। তো গাইজ আজি আমাৰ ভুৰ বন্ধাত গণেশ পূজাৰ দ্বিতীয়টো দিন আৰু আজি আহিব আমাৰ ভুৰ বন্ধাত কৰিশ্মা নাথ। মানে আজিলৈ মই ওচৰৰ পৰা দেখা নাছিলো, ভাবিলো ওচৰতে ঘৰৰ ওচৰতে আহিব যেতিয়া চাই আহোগৈ। প্ৰথম ভাবিলো স্কুটি লৈ যাওঁ, তাৰপিছত অনুপমহঁত খোজকাঢ়ি অহা দেখি সিহঁতে ক'লে খোজকাঢ়িয়ে যাওঁ, সেইবাবে আমি গোটেইকেইটাই খোজকাঢ়িয়ে গলো। আৰু তাত গৈ পাই দেখো যে মানুহ কিন্তু বহুত হৈছিলে, মানে যিমানখিনি ভাবিছিল তাতকৈ দুগুণ মানুহ হৈছিলে। আৰু তাত পোৱাৰ পাছতে আমি মঞ্চৰ ফালে মন কৰো যে বেলেগ এটা দলে নাম গাই আছিলে আৰু সেই দলটো নামি যোৱাৰ পাছতে কৰিশ্মা নাথ ষ্টেজলৈ আহিলে। ষ্টেজত উঠাৰ পাছতে বৰতাল কিছু গোটেই টিমটোৱে যেনেকৈ বুজালে কিবা এটা চাই ভাল লাগিল। তেনেতে ঘৰলৈ উভতি আহিব ওলাইছিলো, তেনেতে লগ পালো। তো গাইজ আজি মিনি ব্লগটো ইমানে আছিলে, বাই বাই।